কবিতাৰ শিৰোনাম আচুল ল'ৰাহঁত। স্বভাৱ সলনি কৰ বোপাইহঁত, স্বভাৱ সলনি কৰ তহঁতে। আনক সহায় কৰা মনটোক সলনি কৰ তহঁতে। জাতিৰ বিপদৰ ৰাজ পথলৈ নাহিবি ওলাই, আৰু আহিলেই বঞ্চিত হবি তহঁতৰ প্ৰাপ্যৰ পৰা। দুখীয়াৰ ছাত্ৰ ছাত্ৰীক তহঁতে পঢ়াৰ দায়িত্ব ল'বি, আৰু সহায় কাৰণে হাত পাতিবি। শেষত তহঁতে চান্দা পাৰ্টি নাম পাবি। বোপাইহঁত, পথৰ দাঁতি মদাহীক তহঁতে নবচাবি, নহ'লে তহঁতেও জীৱন হেৰুৱাবি। ঢৌ যি ফালে যায় তহঁতে সেইফালে যাবি। ভদ্ৰ সমাজৰ নষ্ট মানুহক নোৱাৰিব কৰিব সলনি। বোপাইহঁত, সহায় কৰি বিপদ নামাতিবিও তহঁতে। উপকাৰীক অজগৰে খায়, পাহৰি নাযাবি তহঁতে।